বন্ধু শুনা, আজি তুমি যিজনী ছোৱালীৰ পাছত নিজৰ মূল্যৱান সময় নষ্ট কৰিছা, ফেচবুকত, ইনষ্টাগ্ৰামত, তাইৰ ৰিলছ, প্ৰফাইল, ফটো, ভিডিঅ' চাই, যদি সেই একেখিনি সময় তুমি নিজৰ ওপৰত, নিজৰ লক্ষ্যত, নিজৰ কেৰিয়াৰত লগালাহেঁতেন, তেন্তে আজি তুমিও এজন বিলিনিয়াৰ হলাহেঁতেন। প্ৰথমে নিজৰ কেৰিয়াৰ গঢ়া, কাৰণ প্ৰেম কৰিবলৈ গোটেই জীৱনটো পৰি আছে। মই এইটো কোৱা নাই যে প্ৰেম নকৰিবা, প্ৰেম নিজে নিজে হৈ যায়, কৰিব লগা নহয়। কিন্তু বন্ধু ভাবাচোন, যদি কালিলৈ তাই তোমাতকৈ ভাল কোনোবা এজনক পালে, তেন্তে তাই তোমাক এৰি দিব। কিন্তু যদি তুমি নিজেই ভাল হৈ পৰা, তেন্তে গোটেই পৃথিৱীখনেই তোমাৰ পাছত আহিব। আৰু যদি তুমি আগৰে পৰা কোনো সম্পৰ্কত আছা, তেন্তে এতিয়াও পলম হোৱা নাই। নিজৰ সপোনবোৰৰ ওপৰতো কাম কৰা, কাৰণ শেষত প্ৰেম তেতিয়াহে টিকে যেতিয়া দুজনেই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে। আৰু যদি তুমি ছিংগল হৈ আছা, তেন্তে বন্ধু, তুমি এই পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান ব্যক্তি। কাৰণ তোমাৰ ওচৰত এতিয়া সেই সকলো আছে, যিবোৰ আমাৰ বহুতে প্ৰেমৰ বাবে হেৰুৱালে। নিজৰ ওপৰত সময় দিয়া, নিজৰ ওপৰত কষ্ট কৰা। এদিন সেই মানুহবোৰে তোমাৰ প্ৰফাইল চাব, যিসকলক তুমি আজি চাই আছা।